উঠ ঐ গাধ উঠ 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 কোন ইমান সোনকালে উঠাই দিছে 8টা হৈছে আপুনি হ'ব দিয়ক দাদা আপুনি কেতিয়া আহিলে ঐ পাগল তই কি পাহৰিলি নি তোক যাই চাব লাগিব ছোৱালী ঘৰ পৰা আৰু শুন তোক যদি ছোৱালী ঘৰ মানে সোধে তই দৰমহা কিমান পাৱ বুলি অলপ বেছিয়ে কৰিবি গম পাইছ নাই দাদা আপুনি চিন্তা কৰিব নালাগে মই পুৰা বনাই মেলি কৈ দিম আপুনি একদম চিন্তা কৰিব নালাগে আপুনি একদম অকে থাকক কোনো খেলি মেলি নকৰিবি দেই একদম ঠিক উত্তৰ দিবি ঠিক আছে দেউতা আহি পালেহি ৰাস্তাত কোনো অসুবিধা নহয়তো নাই নাই একো অসুবিধা হোৱা নাই ৰাস্তাত ল'ৰা মাক নাই নেকি কেনি গ'ল মাক নামঘৰলৈ গ'ল নামঘৰত এখন মিটিং আছে দেই আহিবা অলপ পাছত পিছে বিয়ৈ আপোনাৰ ফাৰ্মাচী কেনে চলিছে ফেণ্টাষ্টিক 1 নম্বৰ আৰু বিয়নী আপোনাৰ বিউটি পাৰ্লাৰ কেনে চলিছে নাই মানুহ নাহে কৰোণা বুলি মানুহে ভয়ে কৰে আৰু বন্ধ আছে দেখোন দোকান পিছে বিয়ৈ আপোনাৰ ৱাইন শ্বপ কেনে চলিছে একদম ঝাকাছ মই একদম ৰ'বলৈ সময়ে নাপাওঁ পিছে ল'ৰাটোক নাটকটো আমি তাৰ লগত অলপ কথা বতৰা পাতোঁ ঐ বাবু আকৌ এনেই তাৰ নামটো ৰমেশ নহয় জানো ৰমেশেই কিন্তু তাক আমি ঘৰত মৰমত বাবু বুলি মাতোঁ মা দেউতা আহি পালেহি পিছে তুমি এতিয়া কি কৰি আছা মই এতিয়া ঠিক হৈ আছো আকৌ আৰে সেইটো সোধা নাই তুমি এতিয়া কি কৰি আছা মানে তুমি এতিয়া কাম কাজ কি কৰি আছা মই নিউ প্ৰাইভেট লিমিটেড কোম্পানীত ডাঙৰ কাম এটা কৰি আছো দৰমহা পাতি চাগে ভালেই পোৱা চাগে এনেই তুমি কিমান মান পোৱা বাৰু এনেই মই 1.5 কোটি মান পাওঁ কিন্তু কাটি কৰি চব কাটি কৰি মই টকা 8,000 পাওঁ অ' মাই গড 1 কোটি মান পোৱা বা অলপ বেছি হ'ল নেকি মোৰ খকিক আছে এইবিলাক দেউতা আপুনি যে মোক কৈছিলে অলপমান বেছিকৈ ক'ব লাগে মই কৈতো 1.5 কোটি মান টকা যাই আপা যা ভিতৰত যা কি কম আৰু ইয়া মানে বৰ কিয় কি কৈ থাকে দেই কিন্তু দেই মই গম পালোঁ কোনে কি কৈ থাকে মই চব গম পালোঁ আমি যাওঁ মিষ্টাৰ শইকীয়া বেয়া নাপাব আমি এই ৰিষ্টা মঞ্জুৰ নাইয়ে ঠিক আছে ৰিষ্টা মঞ্জুৰ নহ'লে নাই বেলেগ মানুহ আহিব চাবলৈ আকৌ বা কথা বতৰা দেখোন পিতা 1 নম্বৰী আৰু বাপেক দেখোন 10 নম্বৰী ব'লা ইয়াত ধৰি লাভ নাই ব'লা আমি টাইম পাছ নকৰোঁ ব'লা চালা কেনেকুৱা মানুহ মোক কোটি টকা প্ৰপাৰ্টি থাকিও মোৰ ল'ৰাই চালা 8,000 টকা এটা চাকৰি কৰে সেইটো আকৌ কোনেও নাচায় সি নিজে কৰি যেন খাইছে কিন্তু বহুতেতো সেইটোও কৰা নাই বাপেকে ধনৰ সম্পত্তি খাই আছে মোৰ ল'ৰা হীৰা ইয়াৰ কাৰণে ছোৱালী ন বহুত দূৰৰ পৰা আহিব একদম সুন্দৰ ছোৱালী আহিব একদম ছোৱালী আহিব তহঁতি চাই থাক খুব মেৰে লাল তোৰ কাৰণে মই সোনে কা টুকুৰা চাম সোনে কা টুকুৰা য়েছ দাদি আপুনি নাচাম বোলে কোনে চাব কাণত দিম কুকুৰৰ পোৱালি কাইলৈ তই মোৰ দোকান বহি